हेलो एवरीवन वेलकम बैक टू माई चेनेल। आशा करूँ সকলো ভালে আছে। পুনৰ এবাৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ লাইটলুম ভিলেজ শ্বিলং। আপোনালোকক একেলগে লগত লৈ আজি আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ বলক। এয়া আমি বৰাপানী আহি পালোহি, কিন্তু বৰাপানী আহি পায়েই ইমানেই ট্ৰেফিক জামত পৰিলোঁ যে আমাক লাইটলুম পাবলৈ আৰু 2-3 ঘণ্টাৰ প্ৰয়োজন হৈ যাব। সেয়েহে আমি এই ৰাস্তাটো এৰি জোৱাই হৈ লাইটলুম বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। জোৱাই হৈ লাইটলুম যোৱাৰ পথত জোৱাই ৰাস্তাটোৰ প্ৰাকৃতিক সৌন্দৰ্য ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। চাৰিওফালে ওখ ওখ গছ, মুকলি আকাশ, সুন্দৰ পদপথ আৰু এই প্ৰাকৃতিক সৌন্দৰ্যসমূহ উপভোগ কৰিয়েই আমি আমাৰ যাত্ৰা আগুৱাই লৈ গৈ আছিলোঁ। লাইটলুমলৈ যোৱা পথছোৱা খুবেই সুন্দৰ। আমি কিছু সময় তাতে ৰখি জিৰণি ল'লোঁ আৰু দেখিলোঁ তাত শাৰী শাৰীকৈ বন্ধাকবিৰ খেতি কৰা হৈছে। এয়া আমি লাইটলুম ভিলেজ পালোহি। লাইটলুমত সোমোৱাৰ লগে লগে যেন মেঘবোৰে আদৰণি জনাবলৈ ৰৈহে আছিল। চাৰিওফালে কেৱল মেঘ আৰু মেঘ। কিছু দূৰ আগুৱাই গৈ আমি এনেকৈ ট্ৰেফিক জামত পৰিলোঁ, কিয়নো লাইটলুম চাবলৈ যথেষ্ট সংখ্যক পৰ্যটকে সেই ঠাইডোখৰত ভিৰ কৰিছিলহি। অৱশেষত আমি ঠাইডোখৰ পালোঁগৈ। লাইটলুমৰ প্ৰাকৃতিক পৰিৱেশৰ কথা ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। ইয়াত ডাৱৰ কোন সময়ত আহে কোন সময়ত যায় কোনোৱে একো গম নাপায়। এই যে দেখিছে ডাৱৰে আৱৰি আছে, অকণমান পিছতেই দেখিব সকলোবোৰ মুকলি হৈ যাব আৰু তাৰপিছতে দেখিব আকৌ ডাৱৰে আৱৰি ধৰিব। ডাৱৰৰ লগতে ইয়াত ঠাণ্ডা বতাহো খুব বলে, গতিকে আপোনালোকে যদি লাইটলুমলৈ আহে তেতিয়াহ'লে গৰম কাপোৰ লগত আনিবলৈ নাপাহৰিব। এয়া দেখিছেনে, লাহে লাহে ডাৱৰবোৰো আঁতৰিবলৈ আৰম্ভ কৰিছে আৰু চাৰিওফালে মুকলি হৈ পৰিছে। ডাৱৰবোৰৰ লুকা ভাকুৰ খেল দেখি আমাৰ কণমানিটোৱে ডাৱৰৰ লগে লগে দৌৰিবলৈ আৰম্ভ কৰি দিলে। লাইটলুমৰ স্থানীয় বাসিন্দাসকলে দিয়া এই দোকানকেইখনত আপোনালোকে বিভিন্ন ধৰণৰ খোৱা বস্তু, ফল মূল, গছৰ পুলি আদিসমূহ কিনিব পাৰিব। লাইটলুমলৈ পৰ্যটক অহাৰ প্ৰধান কাৰণ হৈছে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু মেঘ। এই ঠাই যিহেতু বহু ওপৰত, সেয়েহে মেঘক ওচৰতে পোৱাৰ যিটো অনুভৱ সেইটো অতি সোনকালেই পাব পাৰি। মেঘৰ মাজত এই ঠাইত খোজকাঢ়ি থাকিলে ৰাস্তা ভুল কৰাটো খাটাং, কাৰণ মেঘে এনেকুৱাকৈ আৱৰি ধৰে আপুনি কোনফালেদি আহিছিল কোনফালেদি গৈছিল একো ধৰিব নোৱাৰা হৈ যায়।
আৰু এয়া চাওক, মেঘখিনি আঁতৰি যোৱাৰ লগে লগে লাইটলুমৰ প্ৰাকৃতিক পৰিৱেশ। যিমান দূৰলৈকে চকু গৈছে মাথো সেউজীয়া আৰু মুকলি। লাইটলুমলৈ গ'লে তাত প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰাৰ লগতে তাৰ স্পেচিয়েল লেমন টি খাবলৈ নাপাহৰিব। লাইটলুমৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি বহু সময় পাৰ কৰিলোঁ। এনেধৰণৰ এক সুন্দৰ পৰিৱেশ এৰি আহিবৰ মনেই যোৱা নাছিল। এইয়া দেখিছে নহয়, মেঘবোৰ আকৌ ওপৰলৈ উঠি আহিছে। মেঘবোৰ ওপৰলৈ উঠি অহাৰ কাৰণ কি জানেনে? এই ঠাই মেঘৰ ওপৰত, মেঘবোৰ ইয়াৰ তলত থাকে। আৰু এনেকৈ আমি বহু সময় পাৰ কৰাৰ পাছত লাইটলুমৰ মেঘৰ মাজৰ পৰা বিদায় ল'লোঁ। আপোনালোক যদি লাইটলুমলৈ অহা নাই তেতিয়াহ'লে এবাৰ আহি ইয়াৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰকহি। সঁচাকৈ মন প্ৰাণ ভৰি পৰিব। মোৰ আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে।